হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বহুত দিনৰ মূৰত এটা ব্লগ দিব লৈছোঁ। মই বহুত দিন হৈছে ভিডিঅ' দিব নোৱাৰি আছোঁ, কাৰণ বহুত ব্যস্ত আছিলোঁ। ঈদো পাৰ হৈ গ'ল আৰু সেইটো বস্তু মোৰ চেনেলৰ কাৰণে বহুত বেয়া হৈ আছে। সেইকাৰণে মই আজি ৰাতিপুৱাৰ পৰাই ব্লগ এটা বনোৱাৰ চেষ্টা কৰি আছোঁ। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টখিনিৰ পৰাই মই আৰম্ভ কৰি দিলোঁ। ব্ৰেকফাষ্টখিনি আজি মই পৰঠা বনাই আছোঁ। প্ৰথমত মই আটা আৰু ময়দাখিনি চালি ল'লোঁ এটা চালনি দি। তাৰপিছতে মই মিক্স কৰি আছোঁ। ময়দা আৰু আটা মই সম পৰিমাণে ল'লোঁ। তাৰপিছত নিমখ দিলোঁ, ৰিফাইন অইল অলপ মিক্স কৰি দিম। তাৰপিছতে মই গৰম পানী ইউজ কৰিম। গৰম পানী সদায় ইউজ কৰিব লাগে পৰঠা বনাবলৈ। পৰঠাখিনি কিন্তু গৰম পানী ইউজ কৰিলে বহুত চফ্ট হয় আৰু খায়ো বহুত ভাল লাগে। এতিয়া মোৰ মিক্সিংটো হৈ গৈ আছে। ফ্ৰেণ্ডছসকল, আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰি একদম এণ্ডলৈকে চাব। মোৰ কিন্তু ভিডিঅ'বিলাকত ৱাচ টাইম বহুত কম হৈ আছে। সেইটো বস্তু মোৰ বহুত দুখ লাগি আছে, কাৰণ ছাবস্ক্ৰাইবাৰ বহুত বাঢ়িছে, ৱাচ টাইম বহুত কমে আছে, ভিউ কম হৈ আছে। আপোনালোকে সহায় কৰিব লাগে, হেল্প কৰিব লাগে, কাৰণ ইউটিউবৰ ভিডিঅ' ইমান ইজি নহয় বনোৱাটো। আমি ইমান কষ্ট কৰোঁ আৰু কষ্টৰ ফলটো আমি কামনা কৰোঁ সকলোৱে সহায় কৰিব। ফলটো একদিন আমি পামেই। সেইকাৰণে মই কৈ আছোঁ সকলোকে। এতিয়া মই পৰঠাখিনি বনালোঁ। পৰঠাখিনি ৰেডি প্ৰায় হৈ গৈ আছে। আপোনালোকে নিশ্চয় চাব পাৰি আছে। মই আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰা নাই। মই বস্তুখিনি অলপ অলপ কৰিয়ে দেখুৱাই আছোঁ। লেংদি কৰা নাই ভিডিঅ'বিলাক, শ্বৰ্টলি ভিডিঅ' বনাই আছোঁ। আৰু মই আজি ডিনাৰৰ কাৰণে কি বনাম সেই বস্তুখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম, বেছি নকৰোঁ। মই আজি মটন বনাম। মোৰ গছৰ এটা কোমোৰা আজি মই ফাৰ্ষ্ট কাটি আনিছোঁ। সেই কোমোৰাটো দি মটনেৰে বনাম মই। বহুত টেষ্ট হ'ব কোমোৰা দি বনালে। আৰু অলপমান কোপ্তা বনাম কাৰণে অলপ মটন কাটি ৰেডি কৰি থৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ মই। প্ৰথমত মই পৰঠাখিনি বনাই লৈ আছোঁ, ভাজি লৈ আছোঁ। অলপ ৰিফাইন তেল ইউজ কৰি আছোঁ, চাইডে সৰু চামুচেৰে দি আছোঁ। প্ৰায় মোৰ হৈ গ'ল পৰঠাখিনি বনোৱা। এয়া মই মটনখিনি এইফালে ধুই দাই ৰেডি কৰি থৈছোঁ। এইখিনি কোপ্তাৰ কাৰণে থৈছোঁ। এইটো এটা মিক্স চব্জি বনাম, কাৰণ মই মাংস নাখাওঁ। আৰু এয়া হৈছে মোৰ গছৰ কোমোৰা। কোমোৰাখিনি সৰু কৰি কাটি থৈছোঁ। আৰু এইখিনি হৈছে কঁঠালৰ গুটি নিলি কাটি আছে, মিক্স চব্জিটোত দিব। আৰু মই মছলা গোটেই ৰেডি কৰিছোঁ। ইয়াতে মাংসখিনি মই মিক্স কৰি ল'ম হাতেৰে, চব মছলা দি। আৰু তাৰপিছতে মই জুইত বনাবৰ কাৰণে তাইক দি পঠাই দি আছোঁ। এইফালে মই কোমোৰাখিনি গেছৰ ওপৰতে কৰি লৈ আছোঁ। বেলেগ এটা কেৰাহীত অলপমান ভুনি লৈ আছোঁ তেল পিঁয়াজ দি, কাৰণ কোমোৰাখিনি মাংসখিনি সিজাৰ পিছতে তাতে মিক্স কৰা হ'ব। ইয়াতে অলপ মছলা ইউজ কৰি আছোঁ মই কোমোৰাত, কাৰণ মাংসত বেছি দিয়া হৈছে, সেইকাৰণে ইমান বেছি দিব নালাগিব। ফ্ৰেণ্ডছসকল, মোৰ ভিডিঅ' প্ৰায় শেষৰ পথত আহি গ'ল। মই লাঞ্চৰ কাৰণে কি বনালোঁ চাওক। কোমোৰা, মাংস, ভাতকেৰেলা ভৰ্তা, মিক্স চব্জি, দালি, এইখিনি বস্তু মই লাঞ্চৰ কাৰণে আজি বনালোঁ। মোৰ ভিডিঅ' আজি শেষৰ পথত আহি গ'ল। সকলোৱে ভালে থাকক, সুস্থ থাকক সেই কামনা কৰিলোঁ।